এই যে চিভিল ৱাৰ এটা কৰিব বিচাৰিছে যে বঙালী অসমীয়া হিন্দু মুছলিম সেইবোৰ ইয়াত নহ'ব। আমি এতিয়া চব আছোঁ ইয়াত, খ্ৰীষ্টিয়ানো আছে ইয়াত, বুদ্ধিষ্ট আছে, মুছলিম আছে, অসমীয়া আছে, বঙালী আছে, চব আছে ইয়াত, চব একেলগে লগ লাগিছোঁ। আমি কিবা এটা ডিচিশ্যন ল'ম, এইটো মই সমঞ্জুলাক দিছোঁ, কাৰণ সমঞ্জুলা ডাঙৰ তেওঁলোকে কথা পাতি ডিচিশ্যন ল'ব, মই লগত আছোঁ। খালি কথাটো হ'ল সেইটো, মই গান গোৱাটো মই কংগ্ৰেছৰ কাৰণেও গাইছোঁ, সেইটো ডাঙৰ কথা নহয়। মই সেইটো প্ৰথম দিনাই কৈছিলোঁ, মই জিকোতে মই বোলে যদি গণ্ডগোল হয়, প্ৰথম গণ্ডগোল কৰা মানুহটো কিন্তু জুবিন গাৰ্গ হ'ব, সেইকাৰণে মই আছোঁ। মই গান গাইছোঁ বেলেগ কথা, আৰু কিন্তু লাইফত মই কোনো পলিটিকেল পাৰ্টিৰ কাৰণে মই গান নাগাওঁ, আজি কৰি দিলোঁ। আৰু যদি গান মই কেতিয়াবা যদি গাওঁ মই তেতিয়া তোমালোকে গালি পাৰিব মোক। মই সেইটো কথা ইয়াত কৈছোঁ সেইকাৰণে যে লংকাত যি যায় সি ৰাৱণে হৈ যায়, সেইটো বিশ্বাস কৰি লাভ নাই। সেইকাৰণে মই গান লিখিছোঁ নহয়, পলিটিক্স নকৰিবা বন্ধু, মন্ত্ৰী MLA চব পাপৰ, শব্দটো বেছি, খাবলৈ কিন্তু সোৱাদ ইমান নহয়, কিন্তু এনেই শব্দটো বেছি ওলায়। এতিয়া মই পলিটিক্সত মই মাত নামাতোঁ, মই সেইবিলাকত নাইও, খালি বস্তুটো বেয়া বছ খতম, এতিয়া খতম কৰিবলৈ সেইটো মই অংশ ল'ম। সেইটো সমঞ্জুলাহঁতক দায়িত্ব দিছোঁ, তেওঁলোকে ডিচিশ্যন ল'ব, মিটিং কৰিব। চ' সেই প্লেন মতে যেতিয়া মোক দৰকাৰ হয় মই থাকিম, মই লগত মই আছোঁ, সদায় আছোঁ, অসমীয়া ৰাইজৰ কাৰণে সদায় আছোঁ।